মই আলামিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ স্বত্বাধিকাৰী হয় আৰু মোৰ নাম হ'ল আলহাজ মনিৰ উদ্দিন। ট্ৰেভেল এজেন্সিটোৰ জৰিয়তে মানুহে যেতিয়া হজ যাত্ৰাৰ বাবে যাত্ৰা কৰিব কি কি সুবিধা লাভ কৰিব, বিশেষভাৱে আপোনালোকৰ কেনেকুৱা ধৰণৰ পেকেজৰ ব্যৱস্থা? হজযাত্ৰীসকল মই গুৱাহাটীৰ পবিত্ৰ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা মই লগত লৈ যাওঁ। মক্কাত যিবিলাক আমাৰ উমৰা হজৰ কাম আছে কৰণীয় সেইখিনি কৰি আকৌ মক্কাৰ পৰা আমি মদিনাত লৈ যাওঁ। মদিনাত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰওজা মুবাৰক জিয়াৰা কৰি গোটেইখিনি জিয়াৰা কৰি মানে যোৱাৰ পৰা অহালৈকে গোটেইখিনি কাম কৰণীয় যিবিলাক কাম আছে এইবিলাক গোটেইখিনি কৰি মই লগত লৈ যাওঁ আৰু লগত লৈ আহোঁ। ডেকাকালত যাব লাগে, উমৰা কৰিবলৈ গ'লে ডেকাকালত যাব লাগে, হজ কৰিলেও ডেকাকালত যাব লাগে। কিন্তু আমাৰ পূৰ্বৰ মানুহবিলাকৰ এটা ধাৰণা আছিলে যে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব, ল'ৰাক বিয়া কৰাম, ছোৱালীক বিয়া দিম, তাৰ পাছত যাম, বয়স যেতিয়া 70 বা 65 এনেকুৱা হ'ব তেতিয়া গ'লে কি হয়, যিবিলাক আমাৰ হজৰ যিবিলাক কাম আছে সেইবিলাক কৰোঁতে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হয়। লগত লৈ যাব, তেওঁলোক বিভিন্ন বয়সৰ, বিশেষকৈ বয়সীয়াল মানুহ যাব, তেওঁলোকৰ খাদ্যাভ্যাস প্ৰণালীত বহুত গুৰুত্ব দিব লগা হয়। এই বিষয়ত আপোনালোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? ইতিমধ্যে অসমীয়া কুক এজন আমি ৰেডি কৰিছোঁ, তেখেতে 24 ফেব্ৰুৱাৰীত যাব আমাৰ ট্ৰেভেলছৰ উমৰা হজযাত্ৰীসকলৰ লগত, আৰু তেখেতে তাতে অসমীয়া খানাৰ যোগান ধৰিব, অসমীয়া খানা বনাই দিব। আগতে এইটো সুবিধা নাছিলে, মই এইটো সৰ্বপ্ৰথম মানে কৰিছোঁ এইকাৰণে যাতে আমাৰ অসমীয়া মানুহ পবিত্ৰ মক্কাত যেতিয়া উমৰা হজৰ কাৰণে যাব, যাই পেলাই যাতে অসমীয়া খানা খাব পাৰে, আৰু খানাটো যেতিয়া খাব পাৰিব ভাল খাদ্য তেতিয়াই শক্তি হ'ব, তেতিয়া ইবাদত বেছি কৰিব পাৰিব। সেইটো কাৰণে মই অসমীয়া কুক মানে লৈ যাম। দলটোত কিমান মানুহ মানে আপোনালোকৰ এটা দলত যায়? কেতিয়াবা 35 জন, 40 জন, 45 জন, কোনোবা মাহত কম হয়, কোনোবা মাহত বেছি হয়, কিন্তু প্ৰতি মাহতে একবাৰকে মই লৈ যাওঁ। এই যে যাত্ৰীসকলক আপুনি ইমানখিনি যাত্ৰীক নিওঁতে যথেষ্টখিনি কি হয়, তেওঁলোকৰ স্বাস্থ্যৰ পৰা আদি কৰি এই স্বাস্থ্য ক্ষেত্ৰত বয়সীয়াল মানুহসকলে সততে সমস্যাৰ সন্মুখীন হয়। এই ক্ষেত্ৰত আপোনালোকে কেনেদৰে মোকাবিলা কৰে বা তেওঁলোকৰ কমপ্লেইন যদি থাকে কেনেধৰণৰ কমপ্লেইন থাকে? চাওক, মই আগতে EMT ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ানৰ লগত মক্কাত মই ডিউটি কৰিছিলোঁ, মোৰ অভিজ্ঞতা আছে, আৰু সেইকাৰণে ব্লাড প্ৰেছাৰৰ মেচিন, ব্লাড চুগাৰৰ মেচিন আৰু যিবিলাক বেছিক বেমাৰ আছে হাজীসকলৰ এইবিলাকৰ গোটেইখিনি ঔষধ মই লগত লৈ যাওঁ। আৰু হাজীসকলৰ প্ৰতিটো ৰুমত মই দিনত মানে 3বাৰকৈ ভিজিট কৰোঁ, আৰু হাজীসকলৰ খানাও আমি তাতে বুফিয়া চিষ্টেমত লগাই দিওঁ, ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ হাজীসকলে নিজে খানা টাইম টেবুলত পায়। আৰু সকলো ক্ষেত্ৰত মই লগত মানে থাকি পেলাই গোটেইখিনি মক্কা মদিনাৰ যিমান কৰণীয় কাম আছে মই লগত থাকি কৰোঁ। যিহেতু ভাষাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হয়, আপুনি ইমানখিনি মানুহক কেনেদৰে, আপুনি কেৱল আপুনিহে জানে সেই ভাষা, কেনেদৰে মেনেজ কৰে, মোকাবিলা কৰে? অকল মই বুলি জানো বুলি ক'লে এইটো ভুল হ'ব। অসমৰ বিভিন্ন জিলাৰ পৰা যিসকল মানে মুআল্লিম আগৰ পৰাই কাম কৰি আছে তেওঁলোকে অলপ চলপ জানে। মানে এটা দল মানে তেওঁলোকক কন্ট্ৰল কৰিবৰ কাৰণে, চোৱা চিতা কৰিবৰ কাৰণে আপোনালোকে কেৱল আপুনি নহয়, আপোনাৰ এটা দল আছে। মোৰ টিম আছে, মোৰ মক্কাত মানে মোৰ নিজৰ ঘৰ আছে, ডেন চিষ্টেমত লৈছোঁ, তাতে মোৰ ষ্টাফ আছে বৰ্তমান 5 জন। সেইকাৰণে আপোনাৰ অসুবিধা নহয়। হয়, সেইকাৰণে মোৰ অসুবিধাৰ সন্মুখীন নহয়। হয়, এই যে চৌদি আৰবত গৈ পবিত্ৰ মক্কাত উমৰা হজ কৰে, ইয়াৰ বিশেষত্বটো কি? উমৰাটো হ'ল এইটো নফল ইবাদত আৰু হজটো হ'ল ফৰজ। যদি আমাৰ কোনোবা মানুহে যদি তেখেতৰ মালদাৰ হৈছে, তেখেতৰ কাৰণে হজটো হ'ল ফৰজ, উমৰাটো হ'ল নফল ইবাদত। উমৰা যদি নকৰে গুনাহ নাই, কিন্তু উমৰা কৰিলে সওৱাব পাব। সেইকাৰণে উমৰাটো কৰিব লাগে, হজটো কৰিব লাগে, কিন্তু হজটো যিসকল ব্যক্তিৰ ওপৰত ফৰজ হৈছে তেওঁলোকে কৰিব লাগিব, যদি নকৰে গুনাহগাৰ হ'ব। মানে যাবৰ কাৰণে বহু ব্যক্তিয়ে ইচ্ছা কৰে, কিন্তু ইমানখিনি সুযোগ সুবিধা তেওঁলোকে নাপায়। যিখিনি সুযোগ সুবিধা আপোনালোকে প্ৰদান কৰি আহিছে, কেনেদৰে যোগাযোগ কৰিব পাৰে আপোনালোকৰ লগত? চাওক, ডাইৰেক্ট আপোনালোকে আমাৰ আলামিনা ট্যুৰ এণ্ড ট্ৰেভেলছ উমৰা হজ অৰ্গেনাইজাৰৰ যিটো মুখ্য কাৰ্যালয় গুৱাহাটী সিজুবাৰী খানকাৰ লগতেই হয়, খানকাৰ পৰা আপোনালোকে খানকাৰ চাৰিআলিৰ পৰা পশ্চিম ফালে যদি 200 মিটাৰত আহে, তাতে বেনাৰ পাব আলামিনা ট্যুৰ এণ্ড ট্ৰেভেলছ উমৰা হজ অৰ্গেনাইজাৰৰ, আৰু তাৰ লগতেই মিনি তাজমহল এটা আছে। ইফালে মিনি তাজমহল, ইফালে খানকা, মাজত মোৰ অফিচ, মানে গলিটোৰ নাম হ'ল আপোনাৰ শান্তিপথ, বাইলেন নম্বৰ 2, হাউচ নম্বৰ 4। আপোনাৰ জিলাত মানে ৱৰ্কাৰ বিলাক আছে, তেওঁলোকেও মানে ফিল্ডত কাম কৰি আছে। যেনেকুৱা আমাৰ বৰপেটা জিলাৰ হাউলিত আছে শ্বৰিফুল ইছলাম ডাঙৰীয়া, কলগাছিয়াত আছে খলিলুৰ ৰহমান ডাঙৰীয়া, আৰু ৰংগিয়াৰ দুহিবালাৰ আমাৰ হেৰি আছে দিল মহম্মদ ডাঙৰীয়া আছে,
আৰু এনেকে তেওঁলোকে সহযোগ কৰি আছে আৰু সেইকাৰণে মই আগবাঢ়ি যাব পাৰিছো। আমাৰ নগাঁও জিলাত আছে ইণ্ডিয়ান বেংকৰ চিনিয়ৰ মেনেজাৰ আলহাজ আব্দুল খালেক ডাঙৰীয়া চাহাবেও আছে। এনেকে অসমৰ বিভিন্ন জিলাত কেইবাগৰাকী মোৰ ৱাৰ্কাৰ আছে, তেওঁলোকে কাম কৰি আছে আৰু সেইকাৰণে তেওঁলোকে সহযোগ কৰাৰ কাৰণে মই আগবাঢ়িব পাৰিছো। মই অকলেই নোৱাৰিলেহেঁতেন। মোৰ লগত যিসকল ব্যক্তি সহযোগ কৰি আছে তেওঁলোকৰ কাৰণে পবিত্ৰ মক্কাত যাই স্পেচিয়েলি দোৱা কৰো আৰু অসমৰ সকলো জনগোষ্ঠীৰ কাৰণেও দোৱা কৰো, যাতে অসমৰ সকলো জনগোষ্ঠীৰ মানুহ শান্তি সম্প্ৰীতি অটুট ৰাখি যাতে অসমত যাতে বসবাস কৰিব পাৰে, চলিব পাৰে মিলা প্ৰীতি হিচাপে, সেইটো কাৰণে আল্লাহৰ ওচৰত দোৱা কৰো। আৰু সেইকাৰণে আল্লাহ তাআলাই মোক কি কৰি আছে, এই ট্ৰাভেলছৰ জৰিয়তে বাৰ বাৰ মানে আল্লাহৰ ঘৰত যাবলৈ মানে মোক তৌফিক দান কৰি আছে। হয়, এই যে যাত্ৰাটো যোৱাৰ পৰা তাত মানে ঘূৰি ফুৰি গোটেই কামখিনি কৰি সমাধা কৰি আহাৰলৈকে কিমান দীঘলীয়া? যাওঁতে এদিন আৰু আহোঁতে এদিন, 2 দিন, আৰু মক্কাত 7 দিন, মদিনাত 7 দিন, টোটাল হ'ল এই 16 দিন। আমাৰ পেকেজটো হ'ল 16 দিনীয়া পেকেজ। এতিয়ালৈকে কিমান সংখ্যক মানুহক বা কিমান মানুহক হজ যাত্ৰা কৰাইছে? মোৰ লাইফত আপোনালোকৰ আশীৰ্বাদত 5000ৰ অধিক মানুহ মই উমৰা কৰাইছো আৰু মই নিজেও মানে 400ৰ ওপৰত মই উমৰা হজ নিজে কৰিছো। হজ কৰিছো 4 বাৰ আৰু অসমৰ পৰা মই 15 মাহতে তাকৰিবান 400ৰ ওপৰত মানুহ মই নিজে লৈ গৈছো। হয়, এই যে মক্কাৰ পৰা হজ কৰি অহাৰ পাছত মানুহে মানে এটা সন্মানৰ দৃষ্টিৰে চাই যে মানে লগ পালেও কয় যে এখেত মদিনাৰ পৰা আহিছে, মক্কাৰ পৰা হজ কৰি আহিছে, এটা বিশেষভাৱে তেখেতক সন্মান জনায়। ইয়াৰ কাৰণটো কি? কাৰণটো হ'ল যে এজন মানুহ যেতিয়া পবিত্ৰ মক্কাত হজ কৰিবলৈ যায়, তেতিয়া এজন ল'ৰা যেতিয়া জন্ম হয়, জন্ম হোৱাৰ পাছত মানে মাছুম, বেগুনাগাৰ, ঠিক তেনেদৰে এজন মানুহ যেতিয়া পবিত্ৰ মক্কাত হজ কৰিবলৈ যায়, হজ কৰাৰ পাছত তেখেতে মানে একদম নিষ্পাপ হৈ যায়। তাৰ মানে পুৰুষ আৰু মহিলাৰ কাৰণে সুকীয়াকৈ ব্যৱস্থা ৰাখে নে পৰিয়াল কেন্দ্ৰিক হিচাপে তেওঁলোকৰ হোটেলত ৰাখে? ইছলামিক ল হিচাপে বিনা মেহৰামত হজ কৰা জায়েজ নাই। হজ কৰিবলৈ গ'লে মেহৰাম হ'ব লাগিব। মেহৰামটো হ'ল ভাই ককাইৰ লগত, এজন মহিলা নিজৰ ভাইৰ লগত, নিজৰ বাবাৰ লগত, মাৰ লগত, নানীৰ লগত, দাদীৰ লগত উমৰা কৰিব পাৰিব, মানে গাইৰ মেহৰামৰ লগত উমৰা কৰিব নোৱাৰে। সেইকাৰণে কিছুমান মহিলা আছে উমৰা কৰিবলৈ যে যাব বিচাৰিছে, তে আমি কি কৰো, মহিলাসকলক মানে পুৰুষসকলে ৰুমত ৰাখো। আৰু ইছলামিক ল হিচাপে পৰ্দা কৰাটো হ'ল ফৰজ, পৰ্দাটো হ'ল গুৰুত্বপূৰ্ণ কথা, উমৰাটো হ'ল নফল ইবাদত, আৰু জানাজা নামাজটো হ'ল ফৰ্জে কিফায়া। তো আমাৰ এজন কোনোবা বন্ধু যদি মৃত্যু হৈছে, তেখেতৰ জানাজাত আমি যদি যাওঁ 50 কিলোমিটাৰ দূৰত, তো আমি যেতিয়া ঘৰৰ পৰা ওলাই যাম, জোহৰৰ নামাজ যদি আজান যদি দিয়ে, আমি ফৰজ নামাজ বাদ দি যদি আমি সেই জানাজাত যদি যাওঁ, তেনেহ'লে আমি গুনাহগাৰ হৈ যাম। সেইটো হ'ল ফৰ্জে কিফায়া। 10-12জন মানুহ যদি গাঁৱৰ মানুহ মিলা প্ৰীতি হিচাপে যদি তেখেতক জানাজাৰ কাম সম্পূৰ্ণ কৰি দিয়ে, কোনো গুনাহগাৰ নহ'ব। ইছলামিক ল হিচাপে এইটো কমপ্লিট হৈ যাব। কিন্তু ফৰজ নামাজ বাদ দি যেতিয়া ফৰ্জে কিফায়াটো ধৰিব, উল্টা গুনাহ হ'ব। তো উমৰা কৰিবলৈ যোৱাটো, উমৰা হজ কৰাটো হ'ল নফল ইবাদত, নকৰিলে গুনাহ নাই, কিন্তু পৰ্দা কৰাটো হ'ল ফৰজ। সেইকাৰণে আমি কি কৰো, মহিলাসকল মানে এটা ৰুমত ৰাখো, পুৰুষসকল এটা ৰুমত ৰাখো। আৰু যদি এটা পৰিয়ালৰ যদি হয়, পৰিয়ালৰ 5জন আছে মহিলা পুৰুষ মিলি, মানে মেহৰামৰ লগত যদি মিলে, আমি সেইটো এটা ৰুমতেই ৰাখো। হজ কৰিবলৈ যোৱা ব্যক্তিৰ তাতে মৃত্যু হলে সেইটো মানে কি ভাল বুলি ধৰা হয় নে বেয়া বুলি ধৰা হয়, যে হজ কৰিবলৈ গৈ তেখেতৰ তাতে মানে মৃত্যু হল? পবিত্ৰ মক্কাত হজ কৰিবলৈ যায় কোনোবা মানুহ যদি মৃত্যু হয়, তেখেততকে আৰু ভাগ্যৱান কোন হ'ব পাৰে? এই মানুহ হজ কৰিবলৈ যায়, হয়। ইয়াতে আৰু এটা কথা আপোনাক কৈছো, যে পবিত্ৰ মক্কাত যেতিয়া মানুহ হজ কৰিবলৈ যায়, সকলোৰে নচিব নহয় তাতে মৃত্যু হবলৈ। বহুত মানুহ আশা কৰি যায় যে মই ঘৰৰ পৰা গৈ আছো, বিদায় লৈ গৈছো, আল্লাহ তাআলা যাতে তাতেই যাতে মোৰ মৃত্যু হয়। মকবৰাতুল মহল্লা, মকবৰাতুল বাকি, যেটো মকবৰাতুল মহল্লা বুলি কয়, সেইটো জান্নাতুল বাকি বুলি কোৱা হয়, জান্নাতুল মহল্লা বুলি কোৱা হয়, আৰু মকবৰাতুল বাকি মানে জান্নাতুল বাকি বুলি কোৱা হয়। তো এইটো এটা সপোন লৈ মানে মানুহে যায়, কিন্তু আল্লাহ তাআলা কিন্তু সকলোকে কবুল নকৰে। তার ভিতৰত 2-এজন মানে আল্লাহ তাআলাৰ যিসকল প্ৰিয় বান্দা, তেওঁলোকে তাতে থাকিব পাৰে। এতিয়া আমি মক্কাৰ বিষয়ে, হজ যাত্ৰীৰ বিষয়ে বহু কথা পাতিলো। এইখিনিতে আপোনাৰ বিষয়ে যদি অকণমান নাজানো, আধৰুৱা হৈ থাকিব। আপোনাৰ নিজৰ বিষয়ে অকণমান কওকচোন। আচ্ছা, মোৰ নাম হ'ল মনিৰ উদ্দিন, কিন্তু মোৰ জন্মস্থান বঙাইগাঁও জিলাৰ উত্তৰ অভয়পুৰী বিধানসভা সমষ্টিৰ গোলাপাৰা বাংলাপাৰা জিপিৰ গোলাপাৰা কদমতলী বজাৰত মোৰ জন্মস্থান, আৰু তাতেই মই
মোৰ জন্ম আৰু মা বাবা মোৰ জিন্দা আছে। বাবাৰ নাম মালুমিয়া, মাৰ নাম মৰিয়ম খাতুন। আমি ভাই ককাই 5জন। মোৰ ডাঙৰ বা এজনী আছে, তেখেতৰ বিয়া হ'ল। মোৰ সৰু চিষ্টাৰজনীৰো বিয়া হ'ল। আৰু 3 নম্বৰ চিষ্টাৰ যিটো, সেইটো হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে। আৰু মোৰ সৰু ভাইটি যিটো, সেইটো বৰপেটা জিলাৰ হাউলিৰ হোমা স্কুলত পঢ়ি আছে, হজৰত উমৰ জিলা তালালু মডেল একাডেমীত ক্লাছ 4ত পঢ়ি আছে। আমি ভাই ককাই 5জন। উচ্চ আৰু শিক্ষা গ্ৰহণ কৰিলে, তাৰপিছত আপুনি এই বিষয়বস্তুটোক পেচা হিচাপে বাছি লোৱাৰ কিবা কাৰণ আছিলে নেকি? কাৰণটো হ'ল যে মই যেতিয়া পবিত্ৰ মক্কাত গৈছিলো, তো যোৱাৰ পাছত মানে অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ হজ কৰিবলৈ গৈছিলে, উমৰা কৰিবলৈ গৈছিলে। তাতে যাই মানে বিপদত পৰাৰ লগে লগে অসমৰ মানুহে মোৰ লগত যোগাযোগ কৰিছে, আপুনি অলপ সহায় কৰি দিয়ক, আপুনি তাতে আছে। মোৰ কাম বাদ দি পেলাই মই দৌৰি দৌৰি গৈছো। মোৰ তাতে মানে নিজৰ ৰেষ্টুৰেণ্টো আছিল আগত। আপুনি ব্যৱসায় সূত্ৰে তাত হয়, আছিলে? ব্যৱসায় সূত্ৰত আছিলো। আৰু মানুহবিলাক তেতিয়া গৈছে, মোৰ ৰেষ্টুৰেণ্টত খানাও খাইছে। বিভিন্ন ক্ষেত্ৰত সহায় কৰিছো। ৰাতি 12টা হোৱাৰ লগে লগে খানা আনি হাজীসকলৰ নিজৰ ৰিলেটিভ গৈছে বা গাঁৱৰ মানুহ গৈছে। আৰু নিজৰ দেশৰ মানুহ যেতিয়া বিদেশত পাওঁ, নিজৰ আপোন আপোন লাগে। তো বিভিন্ন ধৰণৰ খাদ্য লৈ গৈছো, দেখা কৰিবলৈ গৈছো, ভাল লাগে। তো এনেকে যেতিয়া মানুহ বিপদত পৰে, মোৰ লগত যোগাযোগ কৰে। অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ যেতিয়া হজ কৰিবলৈ গৈছে, বিপদৰ সন্মুখীন হৈছে। আগতে দিল্লী, মুম্বাই, কলকাতা বায়া হৈ মানুহে গৈছিলে, বহুত অসুবিধাৰ সন্মুখীন হৈছিল, ভাষা নাজানে। আৰু ইউপিৰ যিবিলাক মানুহ আছে, তেওঁলোকে একচুৱেলি আমাৰ অসমীয়া মানুহৰ লগত ভাল ব্যৱহাৰ নকৰে। আৰু আমাৰ অসমৰ মানুহ হ'ল মানে মৰমীয়াল, মৰম লাগে। এষাৰ কথা আছে যে টকা পইচা আজি আছে কালি নাই, আটাইতকৈ মৰম চেনেহ আনকি নিজৰ শৰীৰৰ স্বাস্থ্য ঠিক ৰখাটোৱে আটাইতকৈ ডাঙৰ সম্পত্তি। যদি কোনোবা মানুহ পৃথিৱীত জীয়াই থাকিব বিচাৰিছে, তাতকৈ কোনো ডাঙৰ সম্পত্তি হ'ব নোৱাৰে। আৰু মৰম চেনেহ থকাৰ কাৰণেই কিন্তু আমাৰ অসমীয়া মানুহ এজন আনজনক দেখাৰ লগে লগে কিন্তু ৰেচপেক্ট কৰে। ইংৰাজীত এটা কথা আছে, চেল্ফ ৰেচপেক্ট, নিজকে নিজে সন্মান কৰা। গতিকে আমি যেতিয়া বিদেশত আপোন মানুহ অসমীয়া এজন দেখা পাওঁ, তেতিয়া নিজৰ মানে আপোন লাগে যেন, একদম ওচৰৰ মানুহ পাইছো, তাৰমানে নিজৰ ৰিলেটিভ পাইছে এনেকুৱা লাগে। যদিও ব্লাড ৰিলেশ্যন একো নহয়, চিনি নাপাওঁ, কিন্তু যেতিয়াই আমি অসমীয়া কথা পাতো, তেতিয়া এনেকুৱা লাগে যে মই নিজৰ ঘৰৰ মানুহ পাইছো আজি। তো অসমীয়া মানুহ যেতিয়া আমাৰ উমৰা কৰিবলৈ গৈছিলে, বিপদত পৰিছিলে, মই সহযোগ কৰিছো ফি সাবিলিল্লাহ, আল্লাহৰ কস্তে। তেতিয়াই অসমৰ মানুহে মোক কৈছিলে যে আপুনি এটা ট্ৰাভেলছ খোলক, আমি আপোনাৰ লগত আছো, যিখিনি সহায় কৰিব লাগে কৰিম। আৰু অসমৰ যিবিলাক মানুহ যেতিয়া মোক মানে এইটো কথা কৈছিলে, কোৱাৰ পাছত মই যেতিয়া আৰম্ভ কৰিলো, যিটো সঁহাৰি পাইছো, এইটো মই কেতিয়াও মানে অসমবাসী ৰাইজক মানে কৃতজ্ঞতা মানে শেষ কৰিব নোৱাৰিম। মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ উমৰা হজযাত্ৰী বা হজযাত্ৰীসকল পবিত্ৰ মক্কাত হজ কৰিবলৈ যাব পৰা নাছিল। কিন্তু মই তাতে থকাৰ কাৰণে, তাতে থকাৰ অৱস্থাত কাবা ঘৰৰ পৰা মোৰ ঘৰটো হ'ল আপোনাৰ 5 মিনিটৰ ৰাস্তা। মানে মোৰ ঘৰত যদি আল্লাহৰ ঘৰত আজান দি মোৰ ঘৰত উজু কৰি মই ডাইৰেক্ট নামাজ পঢ়িব পাৰো যাই পেলাই খোজকাঢ়ি। তো তেতিয়া অসমৰ বিভিন্ন জিলাৰ মানুহবিলাকে ক'লে, আপুনি তাতে আছে, আমি 2টা বছৰ হ'ল পবিত্ৰ মক্কাত হজ কৰিবলৈ যাব পৰা নাই, উমৰা কৰিবলৈ যাব পৰা নাই। আমাৰ কাৰণে মক্কা মদিনাৰ বৰকতৰ বস্তু আপুনি অলপ হ'লেও পঠাই দিয়ক। তো মানুহবিলাক কি কৰিছে, এতিয়া যেতিয়া চাৰিওফালে এনেকে প্ৰেছাৰ দিলে, মই তাতে আপোনাৰ এই চৌদি পোষ্ট অফিচ আছে, তাতে যিসকল মানুহে টকা পঠাই দিছিলে তেওঁলোকৰ এড্ৰেছত যিটো বস্তুৰ অৰ্ডাৰ কৰিছিলে, এনেকে দিয়া আৰম্ভ কৰিলো। লাষ্টত এনেকে মানে বস্তু দি অসমৰ বিভিন্ন জিলাৰ এটা মাহৰ ভিতৰত প্ৰায় 365 সামথিং এনেকুৱা হ'ব মানুহক বস্তু পঠাই দিছো। মোক জীৱনত দেখাও নাই, চিনিও নাপায়, কিন্তু ছচিয়েল মিডিয়াৰ জৰিয়তে মোক মোৰ লগত চিনাকি হৈছিলে। আৰু আপোনালোকৰ দৰে 2 এজন সাংবাদিকো মোৰ নিউজটো বজাইছিলে, মই এটা বাইট দিছিলো তাৰ পৰা, সেইটোৰ জৰিয়তে ফোন নম্বৰো দিয়া আছিলে। যোগাযোগ কৰি পেলাই ইবাৰ বস্তু ললে, এই যে এটা মোৰ প্ৰতি আত্মবিশ্বাস আৰু মৰম হৈ গ'ল। যিজন মানুহক জীৱনত দেখা নাই, চিনিও নাপাওঁ, বাস্তৱ দেখাও নাছিলো, সেইজন ব্যক্তিক আমি টকা পঠাই দিলো মক্কাত, আৰু মক্কাৰ পৰা ডাইৰেক্ট মোৰ ঘৰত বস্তু আহিছে। তেওঁলোকে মানে পুৰা আৱেগিক হৈ গৈছে। এতিয়া আৰু এটা কথা, মানে আমি হঠাতে এটা কথা কওঁ যে আৰবৰ মানুহবিলাক, কওঁ বুলি নহয়, এইটো হয় যে ৰিয়েলিটি, তাৰ মানুহবোৰ বহুত ধনী। আৰবৰ যিসকল ব্যক্তি আছে, আৰবৰ মানুহবিলাক হ'ল ধনী মানুহ, তেওঁলোকৰ অট্টালিকা বহুত আছে। তেওঁলোকৰ যিবিলাক গাড়ী চলাই, আমাৰ দেশৰ মন্ত্ৰীও এইবিলাক নবহে। GMC, তেওঁলোকৰ দৃষ্টিত আমাৰ অসমৰ মানুহখিনি কেনেকুৱা, মানে সেই ধনী মানুহসকলে মানে অসমৰ মানুহখিনি কেনেধৰণৰ ব্যৱহাৰ কৰে, বা দৃষ্টিত তেওঁলোকৰ দৃষ্টিভংগী কথা বতৰাত কিটো প্ৰকাশ পায়? নাই, মক্কা মদিনাৰ মানুহবিলাকতো ভাল মানুহ, আৰু তেওঁলোকৰ বিহেভটো বহুত ভাল, আৰু মানুহক বহুত মৰম কৰে।
তেওঁলোকৰ ওচৰত মানে ধনী মানুহ দুখীয়া মানুহ এনেকুৱা নাই। ধনী মানুহে যদি খানা খাই আছে, দুখীয়া মানুহ ওচৰত গ'লে মাতি আনি বহুৱাই দিব যে বহক একেলগে খানা খাওঁ, মোষ্ট ৱেলকাম, এনেকে তেওঁলোকে ৰেচপেক্ট কৰে। আৰু তেওঁলোকৰ অন্তৰটো যিমান ভাল, আল্লাহ তালাই তেওঁলোকক ধন সম্পত্তি সিমান দিছে। আছিল মনিৰুল ডাঙৰীয়া। তেখেতে এয়া এজেঞ্চিটোৰ জৰিয়তে মক্কাত হজ কৰিব যোৱা ব্যক্তিসকলক যথেষ্টখিনি সুবিধা আগবঢ়াইছে। কাৰণ তেওঁ সেই ঠাইত মানে থাকি আহিছে, চৌদি আৰবত তেখেতে থাকি ব্যৱসায় কৰি ৰেষ্টুৰেণ্ট চলায়, আনকি সেই জেগাত তেখেতৰ ভাড়া ঘৰো আছে। গতিকে তেখেতৰ লগত গ'লে আপোনালোকে নিশ্চয় বহুতখিনি আৰু এটা কথা কৈছো যে তাতে কিন্তু মই মাদ্ৰাছাটো লিখাপঢ়া তাতেও কৰিছো, মই হোটেল মেনেজমেন্টৰ কোৰ্চো কমপ্লিট কৰিছো, আৰু তাতে মই মছজিদৰ ইমামো আছিলো, আৰু মই তাত ছাত্ৰ সকলক মই টিচিঙো দিছো। মই আপোনাক এই মুহূৰ্তত দেখাম, মই আপোনাক দেখুৱাই আছো এতিয়া এই মুহূৰ্তত। গতিকে তেখেতৰ লগত গ'লে সুবিধা লাভ কৰিব, আপোনালোকে নিশ্চয় যোগাযোগ কৰিব। ধন্যবাদ।